ও তৰুণ তৰুণ বিমল নি ববু বহচোন এই তৰুণ নাই নেকি? সেই দোকানৰ ফালেকে গৈছে পাই পাবহি এতিয়া ৰ বিমল তই আমাৰ ইয়াত বুজাবিচোন মই বহুবাৰ কৈ আছো তাক বিয়াখন পাত নাই তাৰ কোনো কথাতে মন কাণ নাই হ'ব ববু মই থাকোতে আপুনি চিন্তা কৰিব নালাগে মই তাক ভালদৰে বুজাই দিম ঠিক আছে তই অকমান বুজাবিচোন তাক হ'ব ববু ঠিক আছে তই বিয়াখন পাত আৰু তোৰ মায়ে বহুত দুখ কৰি আছে হ'ব দে মায়েনো একেখন কেছেটকে মানুহবোৰ আগত কিমান বজায় অৱশ্যে ছোৱালী এজনী খবৰ এটা আহি আছে ঐ যাওঁ নি নহ'লে ডেট ফিক্স কৰ মুঠতে যাওঁ ডেট ফিক্স কৰ ছোৱালী ফিক্স কৰিব লাগে কিমান আৰু বলা সেইখন শুনি থাকিবি আৰু ওলা নহ'লে ব'ল কাইলৈকে ওলাই দে কাইলৈ ওলা ব'ল অ'কে ঠিক আছে বিমল নি ববু সোমাই বচোন ভিতৰলৈ বল ববু বহ ববু সেইদিনাখনি যে কৈছিলো আপোনাক তৰুণৰ ছোৱালী চোৱা কথা কাইলৈ তৰুণে মই অৰ্জুনগুৰিত ছোৱালী চোৱাবলৈ যোৱা কথা হয় নি হয় যাবি মই বৰ ভাল খবৰ শুনিছো হেৰি নহয় এই 12 মান বজাৰ আগতে পোৱাকে যাবি কোৱা শুনো এই 12 বজাৰ আগত বোলে কামবোৰ বেছিকে সিদ্ধি হয় শুনিছো হে কৃষ্ণ প্ৰভু তাক যেন কৃপা কৰা হ'ব যাওঁ দেই ভগৱান ল'ৰাটোক কুশলে মংগলে পঠাওক আমাৰ ছোৱালী তোমালোক বহা নে হ'ব দিয়া বহা অ মা বৰ ভাগৰ লাগিছে দেই এনেই ঠিকে থাকে গ'ল আৰু দেই তহঁত পালিহি হপাই পালহি এতিয়া কচোন বাৰু ছোৱালী কেনেকুৱা কি দেখিলি ভালে মা চব ঠিকে থাকে দেখিলি ভাল ভাল হোৱাটোৱে লাগে পাই এইবাৰ হ'বগে লাগে আৰু ঠিকে আছে দে যেন তেনে হলেগে হয় আৰু এইজনীকে আৰু ভাল ছোৱালী পাম নি বাৰু ৰস নহলে আৰু দুজনীমান চাই লওঁ তাৰ পাছতহে ৰিজাল্টটো দিলে ভাল হ'ব আৰু দুজনীমান চাই লওঁ ৰস হেল্ল' বিমল তোৰ কি আমাৰ ই কিবা কৈছে নাই ই 13 জনীমান ছোৱালী এতিয়ালৈকে চালে নহয় কেলে হয় নি তাক তই ভালকৈ বুজাই দিবিচোন সিও কেলে 50,000 মান দৰমহা পায় লগতে আকৌ মোৰ পেঞ্চনটোতো আছেই সেইখিনি টকাৰে সি পৰিয়ালটো ধুনীয়াকে চলাব পাৰিব তাক তই বুজাবি দেই সোনকালে তাৰ বিয়াখন হওক আৰু মোৰ সেইটোৱে চিন্তা আৰু তাৰ বিয়াখন হোৱাটোলৈকে মই বাট চাই আছো আৰু ঠিক আছে তই বুজাবিচোন বাৰু দেই তাক হ'ব দে জুনুৱেতো কৈছিলে আমাৰ ইয়াৰ বিয়াখন হয়গে নে নহয়গে সত্য বাবাৰ ওচৰত চোৱাই চাবলে কাইলৈকে যাম মই বাবাৰ ওচৰলৈ
ৰাম বাবা বম বম বোলে মংগল হওক। বম বম বোলে মংগল হওক আই। বাবা, মোৰ ল'ৰাটো বিয়াখন হোৱা নাই, সেইবাবে আপোনাৰ ওচৰলৈ আহিলো। বম বম বোলে প্ৰভু, কি কৰিব লাগিব? কিবা এটা বিধান দিয়কচোন আপুনি। বিধান আছে। সৰু সৰু ল'ৰা ছোৱালী কেইটামানক ভাং খুৱাই দিব। প্ৰভু, ন বুট খুৱাই দিব আৰু পকা কল। ল'ৰাজনে সেৱাক জনাব লাগিব। গোসাঁই ঘৰত ল'ৰা কেইজনমানক আনি নীতি নিয়মেৰে তেওঁ পূজা কৰিব লাগিব ল'ৰা কেইজনক। আপুনি এতিয়া যাব পাৰে। ভাল প্ৰভু। বম বম বোলে মংগল হওক। অ হৰি অ ৰাম, আমাৰ তৰুণ দা বিয়াখন হলে হয় আৰু। কৃষ্ণ, তোমালোকে এতিয়া খোৱা দেই, খোৱা। বডি পুতেকৰ ক'ত বিয়া হ'ব আৰু, বয়সেই গ'ল দেখোন। ভাল ডাঙবৰলা হৈ গ'ল আৰু দেই। ৰিবুটিজনীলেহে বেয়া লাগে দেই। ৰিবুটিয়ে বোৱাৰী মোক নেদেখিব যেন পাইছোঁ দেই। তাকেহে হে প্ৰভু, মোৰ কি কপাল। কোননো? হয় আন্টি, নমস্কাৰ। মানে আন্টি, মই বৰলা সন্থাৰ ছেক্ৰেটৰী, মানে ধৰি লওক বৰলা সম্পাদক। এই যে আপোনাৰ ল'ৰা ছোৱালী বিচাৰি পোৱা নাই, ময়ো পোৱা নাই। সেই আন্টি ধৰি লওক আজি মই ছোৱালী চাইছো, জগা হৈ মই শান্তিপুৰ গৈ থকা চবতে ছোৱালী চাইছো, কিন্তু মই ক'তো ছোৱালী যদি বিচাৰি পোৱা নাই। আজি ধৰি লওক সেয়ে ভাবিছো এটা মই বৰলাৰ এছ'চিয়েশ্যন খুলিলো। আন্টি, মই জানিব পাৰিছো আপোনাৰ ল'ৰাই ছোৱালী পোৱা নাই। সেয়ে ভাবিছো আমাৰ যিটো এছ'চিয়েশ্যন আছে তাক আমাৰ তাত ইন কৰি ল'ব বিচাৰিছো। প্লিজ আন্টি, তাৰ এটা আইডি প্ৰুফ পোৱাহেঁতেন ভাল আছিলে। আন্টি, তাৰ কথা বহু কথা ভাবিলে সঁচাইবোৰ হাৰাম জতা চোলা, কি লাগে? কি লাগে তোৰ? কি লাগে তোৰ? হেল্ল' তৰুণ। বিমল ক। মই হেৰিয়াত আছো পাই, এই এফালে আহিছিলো, মাছ কেইটামান আনিমগে বুলি আহিছিলো বিলৰ ফালে। নাই অ। কি মানুহ এজনী? হয় নেকি? ক। হ'ব দে, চলি যাব। কাইলৈকে যাম। তেতিয়াহ'লে আমি কাইলৈ 10:30মান বজাত যাম। তই কাইলৈ আমাৰ ঘৰলৈ গুচি আহিবি। তেতিয়া আমাৰ ঘৰৰ পৰা দুইটা গাড়ী লৈ তেতিয়া গুচি আহিম। আৰু কাইলৈ যদি চব ঠিকে থাকে হয়, তেতিয়া একেবাৰে ফাইনেল কৰি পেলাম আৰু, গম পাইছ নাই? ঠিক আছে হ'ব দে।
যা যা লাহে লাহে চলাবি দেই বাহ বহ বায়ে কথা পাতো ঠিক আছে তোমাৰ নামটো মোৰ নাম মৌচুমী ক'ত চাকৰি কৰি আছা মই বৰকাপ্তানী বিভাগত কৰি আছো গড় কাপ্তানী আমাৰ কি কৰে পল্লৱক চিনি পোৱা নেকি পল্লৱক মই চিনি নাপাওঁ টকাহে বিয়া কৰালে তাতকে 10 বছৰ মানৰ ডাঙৰ তাতকে 10 বছৰ মানৰ ডাঙৰ হয় দেই ল'ৰা ছোৱালী নহ'ব যেন পাইছো তাকে দেই বিবাহ উপযুক্ত পাত্ৰ পাত্ৰীসকলে খুব বেছিকৈ পাত্ৰ পাত্ৰী চাই নাথাকিব যদিহে খুব বেছিকৈ পাত্ৰ পাত্ৰী চাই থাকে তেতিয়াহ'লে আমাৰ আজিৰ ভিডিঅ'টোত দেখুৱাৰ দৰে চাওঁতে চাওঁতে গৈ গেলাবৰালিত হাত পৰিবগৈ পাৰে আমাৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে সকলোৱে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টা টেংকে বজাই দিব বাই বাই